সাধাৰণতে মই এনেকুৱা মানে ঘৰৰ ব্লগ ভিডিঅ'বোৰ নিদিওঁ আজি ভিডিঅ' এটা দিছোঁ সকলোৱে চাব দেই ল'ৰা ইমান ধুনীয়াকৈ কালাৰ কৰিছে চাওক চাওক এটা চাওক মোৰটো দাঙি দিয়ে দেখাই দিয়ে এয়া দেখিছেনে খুব ধুনীয়াকৈ কালাৰ কৰিছে কৰা 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 আচলতে আমি আজিকালি ল'ৰা ছোৱালীক কিতাপ পঢ়াবলৈ হ'লে আমি মাক বৌ সমানে পঢ়িব লাগিব কাৰণ ডেইলি সদায় সদায় নতুন নতুন কিবা কিবি থাকে আৰু ল'ৰা অকলে যিহেতু সৰু হৈ আছে নাৰ্চাৰীত পঢ়িছেহে সি অকলে নোৱাৰেও সেইটো কাৰণে মানে আমি চাব লাগিব নহ'লে আমিও বহুত দিনতে পঢ়া মোক কিছুমান বস্তু এতিয়াতো নাৰ্চাৰীৰ কাৰণে পাৰিছোঁ বাৰু যেতিয়া অলপ ডাঙৰ হৈ যাব ধৰি লওক 5-6 পাবগৈ তেতিয়াতো আৰু টান হৈ গৈ থাকিব তেতিয়া চাগে আমি সমানেই পঢ়িব লাগিব ল'ৰাৰ লগত হয় নাই বেটা মই পঢ়িব লাগিব ন এয়া দেখিছেনে আৰু আমাৰ ঘৰটো যে এইবোৰ প্ৰায় মোক কমেণ্ট দি থাকে আপোনালোকৰ ঘৰবোৰ ইমান আঁকি থৈছে মানে মোক গোটেই ঘৰটোৱে আমাৰ আঁকি থৈছে এয়া চাব পাৰে চব ল'ৰাই আঁকি থৈছে কেলৈ আঁকে নাজানো মুঠতে ৰং পেঞ্চিল বহীত কৰাতকৈ বেছি ৱালতহে কৰে আমাৰ ইয়ে কৰে নে আৰু বেলেগৰ ঘৰ ল'ৰা ছোৱালীয়ে কৰে নাজানো বহুত বেছি ৰং কৰে মানে ইমান ৰং কৰে নহয় কেতিয়াবা মই ভাবি মানে পাৰ নাপাওঁ যে এই গোটেই ৰংবোৰ মানে আনি টেমাৰ পৰা উলিয়াই চিধা এইবোৰত কৰাত লাগিয়ে যায় এইয়া এতিয়া ড্ৰয়িং কৰিছোঁ চাওক দেখাই দিয়া এইয়া দেখিছেনে কিমান ধুনীয়া আৰু গোটেই কিতাপবোৰ উলিয়াই লৈছে টেবুল আনি দিছোঁ টেবুলত কিতাপ নপঢ়ে অকল মানে বিচনাত পঢ়ি ভাল পায় কৰা তুমি কৰা এইটো অৰেঞ্জ কালাৰ দিয়া আৰু এতিয়া কেতিয়াবা কি হয় মই যদি কওঁ টেবুলত পঢ়া বুলি ক'লে সেয়া টেবুলত পঢ়িব নোৱাৰে আৰু সৰু অকণ ঢুকিও নাপায় পিছে টেবুলখন অলপ ওখ হৈ আছে মানুহটো অলপ চাপৰ হৈ আছে আৰু এবছৰমান লাগিব তেতিয়া টেবুলত পঢ়িব পাৰিব আৰু সৰু ল'ৰা ছোৱালী যিহেতু ভালকৈ বিচনাত আৰাম পাই চাগে ভৰি চৰি তুলি মেলি বহিব পাৰে যে সেনেকুৱাও হ'ব পাৰে আমিও আগতেচোন আৰু আমাৰতো আগতে বহুত দিনলৈকে মই বিচনাতে পঢ়িলোঁ ভণ্টি আমি গোটেইবোৰ একেলগে পঢ়োঁ হ'লেও আমাৰ মনত থাকে আজিকালি অকল ল'ৰাক অকলে পঢ়াওঁ কোনো লগো নাই হ'লেও পঢ়াত মন নবহে যিমানখিনি মই 1.5 ঘণ্টা গধূলি সদায় পঢ়াই দিওঁ মই যিমান মোবাইলত ভিডিঅ' বনালোঁ যিমান ৰিলচ বনালোঁ যিমান যি কৰিলেও মুঠতে তাৰ পঢ়া সময়টো পঢ়াত মই দিওঁৱেই আজি আনদিনা মই পঢ়াৰ ভিডিঅ'বোৰ তাৰ নবনাওঁ কিন্তু আজি অকণমান ভিডিঅ' বনাই দিলোঁ মানে অকণমান ৰেকৰ্ড কৰি থৈ দিছোঁ যাতে পিছত মই চাব পাৰোঁ বেটা চাই দিয়া হাই কৈ দিয়া নকয় কথা খালি নুশুনে দেই কথা শুনাত অকণমান মানে বেয়া কথা শুনাত অলপ এতিয়া চাওঁ